হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? মই ভালে আছোঁ। তথাপিতো গৰমটো বহুত বেছি পৰিছে। এইফালে যাবলৈ ওলাইছোঁ মা আৰু মই। যাবলৈ ইচ্ছা নাই, যিহে ৰ'দ দিছে, ওলাবলৈ একদম ঘৰৰ পৰা মন নাযায়। তথাপিতো উপায় নাই। উবেৰখন বুক কৰিলোঁ। আমাৰ ড্ৰাইভাৰটো নাই, মানে হাজবেণ্ড নাই। তো উবেৰ বুক কৰিলোঁ আৰু মায়ে কচু ছিঙি থৈছিলে, লৈ যাম বুলি কচুখিনি ভৰাই ল'লোঁ। এইখিনি যোগাৰ কৰোঁ মানে কেবখন আহি পালেহি। দেখিছে নহয়, আহিছে। মাক মাতিলোঁ বাহিৰতে। এই গেলা গৰমত ট্ৰেফিক জামত ফচি য'ত গৈ আছিলোঁ, মানে গৈ পালোঁগৈ। তাতে মানে যাবলৈ মন নাই, কিন্তু কিছুমান নিমন্ত্ৰণ ৰক্ষা কৰিব লগা হয়। কাজ এখন আছিলে মহাজনৰ ঘৰত, তাতে গ'লোঁ। প্ৰসাদ মই খালোঁ, কিন্তু নাৰিকল আকৌ খাইছোঁ। মোৰ নিচিনা আৰু কোনো আছে নাৰিকল ভাল পোৱা মানুহ?